নমস্কাৰ আসসালামু আলাইকুম বিগত সময়ছোৱাত আমি দেখিবলৈ পাইছো যে বিদেশীৰ নামত যি অভিযান চলি আছে অপাৰেশন পুশবেক কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাত আৰু অসম চৰকাৰৰ তৎপৰতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা পুলিচে কিছু লোকক আটক কৰিলে বৰ্ডাৰ পুলিচে গৈ মানুহখিনিক আটক কৰিলে এছপি অফিচলৈ নিলে ডকুমেণ্টখিনি লৈ লোৱা হ'ল আৰু তাৰ পিছৰ পৰা কোনো সংসূত্ৰ নাছিলে তেনেকুৱা এটা দুৰ্ভাগ্যৰ ঘটনা আমাৰ দৰং ডিস্ট্ৰিক্টৰ লটাখাট গাঁৱৰ পৰাও আহিছে বুলি আমি নিউজত পাইছো খুবেই মৰ্মান্তিক খুবেই বেদনাদায়ক অত্যন্ত দুখদায়ক এই খবৰটো যে এটা পৰিয়ালৰ এগৰাকী সদস্য ডিক্লেয়াৰ্ড ফৰেনাৰ হয় অথচ বাকিখিনি সদস্য স্বদেশী এতিয়া আমি যদি এই কথাবোৰ অলপমান বিশ্লেষণ কৰি চাওঁ তেতিয়া গম পোৱা যাব যে ইয়াৰ সূত্ৰপাত ক'ত হৈছিলে ইয়াৰ কাৰণে দায়ী কোন অত বছৰে আমাৰ পূৰ্বপুৰুষসকলে যিটো দলক হিয়া উজাৰি মৰম চেনেহ দিছিলে তাৰে চেনেহৰ প্ৰতিদান আমি আজি পালো আমাৰ পূৰ্বপুৰুষ বাপ দাদাই এই দলটোক অন্ধৰ দৰে সমৰ্থন কৰিছিলে বিশ্বাস কৰিছিলে আৰু তাৰ আমি প্ৰতিদান আজি পাই আছো আপোনালোকে এবাৰ চিন্তা কৰি চাব যে এই সমস্যাৰ কেতিয়া অন্ত পৰিব আৰু কিমানজন মানুহ এনেকৈ ভুক্তভোগী হ'ব কেইজনে গৈ হাইকোৰ্ট সুপ্ৰিম কোৰ্টত লাগি থাকিব গাঠিৰ ধন ভাঙি দুখীয়া নিৰীহ মানুহ এই আইনী মেৰপেচত পৰি যি অলপ মাটি বাৰী গৰু ছাগলী থাকে সেইখিনিও বিক্ৰী কৰাৰ পৰ্যায় পাই গৈ এই সমস্যা কিন্তু পলিটিক্যাল আৰু এই সমস্যাৰ সমাধানো আমি পলিটিক্যালিয়ে পোৱাৰ আশা কৰিব লাগিব আৰু কোনোবা নহয় কোনোবা পাৰ্টিয়ে এই ইস্যুটো ক্ৰিয়েট কৰিছিলে আৰু জিয়াই ৰাখিছিলে আমাৰ সংখ্যালঘু ৰাইজে কংগ্ৰেছক হিয়াৰ আমঠু বুলি ভাবে কিন্তু কংগ্ৰেছে আমাক কি দিলে মূলতে দুটা উপহাৰ দিলে এটা হ'ল যে তিনিখন ডিটেনশ্যন কেম্প আৰু ডি ভোটাৰৰ যি এক অভিশপ্ত টেগ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে গৌৰৱ গগৈৰ সন্তান লণ্ডনৰ নাগৰিক আৰু আমাৰ সংখ্যালঘুৰ সন্তান নো মেন্স লেণ্ড ডিস্পিউটেড লেণ্ডত এটা ধাননি পথাৰত প্ৰখৰ ৰ'দত 9 মহীয়া সন্তান যি সন্তান পৰিচয়বিহীন ৰাষ্ট্ৰহীন নাগৰিকত্বহীন এনেকুৱা ধৰণৰ ঘটনাৰ যাতে কেতিয়াও পুনৰাবৃত্তি নহয় তাৰ কাৰণে আমি কিন্তু সজাগ হ'ব লাগিব আমি আইডেন্টিফাই কৰিব লাগিব যে কোন পাৰ্টি কোন দলৰ নেতাই আজি এই বস্তুখিনিৰ স্থাপনা কৰিছিলে বা সৃষ্টি কৰিছিলে গোটেই স্ক্ৰিপ্টিং ডাইৰেক্টিং শুটিংখিনি কংগ্ৰেছৰ কাৰ্যকালত হৈছিলে কেৱল মাত্ৰ বিজেপিয়ে নিজৰ সুবিধা চাই ট্ৰেইলাৰখিনি ৰিলিজ কৰি থাকে আসল সিনেমাখনটো ৰিলিজ কৰিবলৈ আছেই এতিয়াৰ পৰা আপোনালোকে অলপ বুজি উঠক যে ভোটৰ মূল্য কিমান আগতেও কৈছিলোঁ আজিও কৈ আছোঁ ভোটাধিকাৰ বা ভোটটোক আপুনি পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত নকৰিব ভোটটো কোনো সামগ্ৰী নহয় পণ্য সামগ্ৰী নহয় যাক আপুনি 500,000 টকা একাপ চাহ এসাঁজ ভাত এক মুঠা বিৰিৰ নামত বিক্ৰী কৰিব আজি সেই পৰিয়ালসকলৰ মানসিক স্থিতিৰ কথা ভাবকচোন এবাৰ যিসকল পৰিয়ালৰ পৰা একোজন স্বদেশী মানুহ বিদেশী হিচাপে উঠাই লৈ গ'ল আৰু আজি বিতৰণ কৰি আছে ৰিপৰ্ট কৰি আছে তাকো পুশবেক কৰি তেওঁলোক কেনেকুৱা এটা অনিশ্চয়তাৰ জীৱনটো পাৰ কৰি আছে আপুনি যদি ভাবে যে নাই মই অষ্ট্ৰিচৰ দৰে কেৱল ওপৰলৈকে চাম তললৈ নাচাওঁ এইটো সমস্যা বেলেগৰ মোৰ পৰিয়ালৰ নহয় আজি যদি তেওঁলোকৰ লগত হ'ব পাৰিছে কালিলৈ আপোনাৰ লগত যে নহ'ব তাৰ কি গ্যাৰান্টি আছে বৰ্ডাৰ পুলিচে নিজৰ কাম কৰিব তেওঁলোকৰ যি টাৰ্গেট আছে সেইটো ফিল আপ কৰি যাব বলিৰ পথা কোন হ'ব আমাৰ অন্তৰখনে কান্দি উঠে যোৱাকালি ৰাতি মই চিন্তা কৰি আছিলোঁ যে লটাখাটৰ এই মহিলাগৰাকীৰ লগত কি হৈছে কিজানিবা পুশবেক কৰাৰ লিষ্টত তেওঁ আছে নেকি খাইৰুল মাষ্টৰৰ লগতে আৰু মই ভবাটোৱে হ'ল আজি কোনোবা এখন নিউজত পোৱা গৈছে যে সেই লটাখাটৰ দুৰ্ভগীয়া মহিলাগৰাকী 9 মহীয়া সন্তান লৈ প্ৰখৰ ৰ'দত সেই ধাননি পথাৰত নো মেন্স লেণ্ড যিটো ডিস্পিউটেড জোন তাত থিয় হৈ আছে এই মানুহখিনিৰ অৱস্থা কি হ'ব ভোকত অনাহাৰে মৃত্যুবৰণ কৰিব নে গুলি খাই মৃত্যুবৰণ কৰিব ইয়াৰ উত্তৰ আমাৰ হাতত নাই এতিয়া মই জানো যে অহা ঈদত আকৌ গৌৰৱ গগৈ আহি কোনোবা এখন ঈদগাহত নামাজ পঢ়িব লগে লগে আমাৰ সংখ্যালঘু মানুহৰ অন্তৰখন গলি যাব মোৰ সন্দেহ হয় যে ইমানখিনি লাঞ্ছনা বঞ্চনা শোষণৰ ভুক্তভোগী হোৱাৰ পিছতো অহা ঈদত হয়তো গৌৰৱ গগৈ কোনোবা এখন ঈদগাহত গৈ নামাজ পঢ়িব আৰু আমাৰ সংখ্যালঘুৰ অন্তৰ গলি যাব হিয়া উজাৰি আকৌ মৰম দিব আৰম্ভ কৰিব ইয়াৰ অন্ত ক'ত অলপ দকৈ চিন্তা কৰি চাব ৰাতি শোৱাৰ আগত অলপ নিজকে সুধি চাব কোনোবাইতো জবাবদিহি কৰিব লাগিব কোনোবাইতো কেতিয়াবা জবাবদিহি কৰিব লাগিব
আমাৰ বাপ দাদাৰ দলে আজি আমাক কি কৰি থৈ গ'ল, চূড়ান্তভাৱে আমাক নিশেষ কৰি গ'ল, শোষণ কৰি চেছ কৰি দিলে, আটাইতকৈ বেছি ভালনাৰেবল আমাক কৰি থৈ গ'ল। আৰু গৌৰৱ গগৈ ডাঙৰীয়াই চিঠি লিখে অমিত শ্বাহ হোম মিনিষ্টাৰ ডাঙৰীয়ালৈকে, কাৰ কাৰণে লিখে জানে? গোৰ্খা ভাই ভনীসকলৰ কাৰণে, যিসকলক আসাম কেবিনেটে অলৰেডি প্ৰটেক্ট কৰি থৈ দিছিলে। গোৰ্খা কমিউনিটিৰ ভাতৃ ভগ্নীসকলৰ যিমান কেছ আছিলে, FTত হওক, বৰ্ডাৰ পুলিচত হওক, ৰেফাৰেঞ্চ কেছ গোটেইখিনি উইথড্ৰ কৰাৰ ডিচিশ্যন আসাম কেবিনেটে অলৰেডি লৈছিলে। তাৰ পিছতো গৌৰৱ গগৈ গৈ অহেতুক দৰদ দেখাইছিলে। কিন্তু মাইনৰিটিৰ ভোটটো তেওঁলোকে সগৌৰৱে ল'ব পাৰে, মাইনৰিটিৰ হৈ মাত মাতিবলৈ বিৰাট লাজ পায়। বিগত সময়ছোৱাতো আমি দেখিছোঁ, যেতিয়া উজনি অসমৰ পৰা আমাৰ শ্ৰমিকসকলক খেদি পঠিওৱা হৈছিলে, গৌৰৱ গগৈ তেতিয়া তেওঁৰ কোনোবা এখন ফেন ক্লাব চেলিব্ৰেট কৰাত বিজি আছিলে। আজি আমাৰ এই সংকটৰ সময়ত গৌৰৱ গগৈ মৌনব্ৰত কৰি আছে। ৰকিবুল হুছেইন, যাক আমাৰ সংখ্যালঘু ৰাইজে 10 লাখ ভোটৰ ব্যৱধানত জিকালে, তেওঁ মনে মনে আছে। প্ৰদ্যুৎ বৰদলৈ তেওঁলোকে মাত নামাতে, সাহস নাই। AIUDF দলে কমচে কম ৰাজ্যপালক গৈ এবাৰ সাক্ষাৎটো কৰিছে, সেইকণ কৰাৰো কংগ্ৰেছৰ নেতাসকলৰ সাহস নাই। ঘৰিয়ালৰ চকুলো টুকিবলৈও কংগ্ৰেছৰ নেতাসকলৰ আহৰি নাই বা সাহস নাই, সৎ সাহস নাই। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে এবাৰ চিন্তা কৰিব, সংখ্যালঘু ৰাইজে কিন্তু অলপ জাগ্ৰত নহ'লে অনাগত দিন আৰু বেছি সংকটময় হ'ব। ই কেৱল আগজাননীহে, আৰু বেছি ভয়াৱহ হোৱাৰ শংকা আছে। কংগ্ৰেছে আমাক যিখিনি লাঞ্ছনা বঞ্চনা শোষণ কৰি গ'ল, কংগ্ৰেছৰ নেতাসকলে যদি আঁঠুকাৰি ক্ষমাও খোজে, তেওঁলোক ক্ষমাৰ যোগ্য নহয়। কংগ্ৰেছে কেৱল এটা বস্তুই ডিজাৰ্ভ কৰে আমাৰ মাইনৰিটিসকলৰ পৰা, সেইটো হ'ল শাস্তি, পানিছমেণ্ট। কংগ্ৰেছৰ চিলেক্টিভ চিম্পেথি কেৱল গোৰ্খা কমিউনিটিৰ কাৰণে। মাইনৰিটিৰ লোকসকলে যিমান বেছি ভিক্টিমাইজ হ'লেও, যিমান ভালনাৰেবল হ'লেও কংগ্ৰেছে কেতিয়াও মাত নামাতে। যে কোনোবা কংগ্ৰেছী ভাইসকলে ক'ব পাৰে যে গৌৰৱ গগৈ আপাৰ আছামৰ নেতা হ'ব লাগিব। গৌৰৱ গগৈ আপাৰ আছামৰ নেতা হওক, মংগল গ্ৰহত গৈ নেতা হওক, সেইটো আমাৰ লেনদেন নাই, আমাৰ লুকআউট নহয়। আমাৰ লুকআউট হ'ল যে আমাৰ সংকটৰ সময়ত, আমাৰ ঘোৰ অন্ধকাৰৰ সময়ত কংগ্ৰেছ দলে বা কংগ্ৰেছৰ নেতৃত্বই আমাৰ কাষত থিয় হ'ব পাৰিছে নাই মুকলিকৈ। এই প্ৰশ্নখিনি আপোনালোকে কৰিব। আৰু কংগ্ৰেছ দলৰ যিসকল নেতা আছে, গোলাম আছে, তেওঁলোকক বৰ্জন কৰক। যোনে কংগ্ৰেছৰ ছবি লৈ আপোনাৰ কাষত আহিব, প্ৰথমে তেওঁক আপুনি গতিয়াই বাহিৰ কৰি দিয়ক, তেতিয়াহে যদি কিবা এটা সমাধান হয়। কংগ্ৰেছক ভোট দিয়াতকৈ কলগছক ভোট দিয়ক, কলগছে কমচে কম আপোনাক অন্যায় বা অনিষ্ট নকৰে। শেষত আশা কৰিম যে এই সংকটৰ সময় পাৰ হওক, এনেকুৱা মৰ্মান্তিক ঘটনা আৰু কোনো সংখ্যালঘু ভাই ভনীৰ পৰিয়ালৰ লগত নহওক। আমাৰ কৰিবলগীয়া বিশেষ নাই, আপোনালোকক কেৱল সোঁৱৰাই দিব পাৰোঁ আৰু 2 ৰাকাত নফল নামাজ পঢ়িব পাৰিম, তাৰ বাদে কৰিবলগীয়া বিশেষ একো নাই। আপোনালোকে এবাৰ চিন্তা কৰি চাওক, চকু মেলি এবাৰ ভালকৈ পৰ্যবেক্ষণ কৰক, পৰিস্থিতি কিমান ভয়াৱহ, কিমান সংকটৰ সময়। যদি এতিয়া নুবুজে, আপোনালোক কেতিয়াও নুবুজিব। আশা কৰোঁ যে অসম চৰকাৰে কিবা এটা মানৱীয় দৃষ্টিভংগীত এই মানুহসকলক চাওক, আৰু এনেকৈ ন' মেন্স লেণ্ডত যাতে মানুহক ভোকে অনাহাৰে মৃত্যুবৰণ কৰিবলৈ, তিল তিলকৈ মৰিবলৈ বাধ্য নকৰায়, সেইটোৱে মোৰ অনুৰোধ আৰু আহ্বান। ধন্যবাদ।